নমস্কাৰ বন্ধুসকল, কি খবৰ? মই বিদ্যুৎ নৱডেকা। আজি কোনো শৰ্ট ফিল্ম নহয়, আজি কোনো কাভাৰ ছং নহয়, আজি হ'ল জলকীয়া চেলেঞ্জ। গতিকে প্ৰথমবাৰ মোৰ চেনেলত লৈ আহিছোঁ জলকীয়া চেলেঞ্জটো, আৰু খেলি চাওঁ। লগত আছে মোৰ ভাইটি কংকন নাথ। কোনে কিমান খাব পাৰে আমি চাওঁ, চেষ্টা এটা কৰোঁ। যোনে জিতি যায় 3টা চকলেট পাব, আৰু যোনে হাৰি যায় কি পাব? এইটো একো নাপায়। গতিকে দেৰি নকৰি আমি চাওঁ। মই বাৰু আজিলৈকে জলকীয়া তেনেকৈ খাই পোৱা নাই। আমাৰ আৰম্ভ কৰোঁ। মই এক ছেকেণ্ড থৈ দিয়া। মই যেতিয়া গণিম 1 2 3 কম, তেতিয়া তুমি আৰম্ভ কৰি দিবা দেই। এইবিলাক ফ্ৰেণ্ডছ, এইবিলাক জলকীয়া লৈ লৈছোঁ। কেইটা আছে ইয়াত? ইয়াতে মই আন্দাজত কৈছোঁ আৰু দেই 20টা 30টা থাকিব চাগে দেই। গতিকে আহক, আজিৰ জলকীয়া চেলেঞ্জটো আমি আৰম্ভ কৰোঁ। ভয় লাগিছে দেই, ভয় লাগিছে মোৰ। আৰম্ভ কৰোঁ। অ'কে, 1 2 3 চলো। লাইফত ফাৰ্ষ্ট টাইম। কৃষ্ণ, কি হেনো পাইছিলে মোক জলকীয়া খাবলৈ। এটা খাই মোৰ বেং বাজি গ'ল। কেনেকৈ খাই আছো তই? ট্ৰাই কৰিম, চেষ্টা কৰিম। সৰুটো লওঁ নে ডাঙৰটো লওঁ? খাই নোৱা জলকীয়াটো কেনেকৈ কাউণ্টিং কৰিবি? এখৰা মই থৈ দিম চিঙি। গাইজ, একেবাৰে বাজনা যে বজাইছিলে গণেশ বেংক পাৰ্টিহঁতে, তেনেকুৱা বাজনা বাজি গৈছে মোক। কি ক'ম আৰু মই, 3টা জলকীয়া খাই মোৰ এনেকুৱা অৱস্থা। গতিকে তোমাৰ জ্বলা লগা নাই তোমাৰ? কৈ আছো নোৱাৰো আৰু। কেমেৰা বন্ধ কৰা। বঢ়িয়া লাগে। মই হাৰিলোঁ গাইছ, মই যাওঁ। এয়া মই খাই দিয়ে জলকীয়া ঠাৰি। খাই দিয়া কংকন নাথে মানে জিতিলে। এনেও জলকীয়া খাব পাৰে, ভাতত দিলে সি জলকীয়া 5টা 6টা মান খাই দিয়ে। সেইকাৰণে অভ্যাস জলকীয়া খোৱা। ক্ষমা বিচাৰিছোঁ, ভিডিঅ'ৰ মাজতে মই যাব লগা হ'ল। অলপ চুগাৰ খাই আহিলোঁ, অৱস্থা একেবাৰে বেয়া হৈ। 3টা জলকীয়া খাই মোৰ অৱস্থা বেয়া। কংকন নাথৰ এইটো টেলেণ্ট মোৰ বহুতেই ভাল লাগিল, কিয়নো মই খালোঁ 3টা। গাইছ, মই কংকন নাথক মানি গৈছোঁ। কেইটা খালে এতিয়া মই হিচাপ কৰিম। যদিও মই 3টা খাইছোঁ, জলকীয়াটো লাগিছে, খুব বহুত জলকীয়া লাগিছে। 3 4 5 6 7 8 9 10 11 12 13 14
অৱস্থা বেয়া হৈ গ'ল মোৰ তিনিটা খাই 17 18 19 20 21 22 23 24 মানে আমাৰ 25 কংকন নাথলৈ চকলেট তিনিটা আগবঢ়াব লাগিব 28 29 29 গাইছ হৈ গ'ল মানে মই তথাপি এটা কুৱেশ্যন সুধিব বিচাৰোঁ তোমাক মোৰ তিনিটা জলকীয়া খাই এনেকুৱা হৈ গ'ল তোমাৰ এতিয়াও হোৱা নাই এতিয়ালৈ মানে এইটো কেছে মতলব মই আগৰ পৰাই জলকীয়া খাওঁ হয় জলকীয়া খাই 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 মোৰ মানে জিভাখন দাঁত হৈ গৈছে যে নোৱাৰে আৰু জিভা দাঁত হৈ গৈছে কামেই নকৰে দেখিছে গাইছ জলকীয়া খাই খাই জিভাই দাঁত হৈ গৈছে পূৰা ক্ষমা বিচাৰিছোঁ কেতিয়াবা তুমি এনেই জলকীয়া খোৱা মানে বহুত সৰুৰ পৰা খোৱা আৰম্ভ কৰিছিলা নেকি সৰুৰ পৰাই খাওঁ হয় নেকি তুমি যে খালা পানী অলপো নাখালা যে মই পানী গোটেইটো শেষ কৰি দিলোঁ গাইছ দেখিছেনে আমাৰ কংকন নাথাকে কেনেকৈ মানে ইতনা নালাগে কেছে মতলব পানী নালাগে তেতিয়াহ'লে বেছি মই প্ৰশ্ন নুসুধোঁ তিনিটা চকলেট আগবঢ়ালোঁ চ' কংকন নাথলৈ তিনিটা চকলেট আগবঢ়ালোঁ চ' ভাল লাগিল তোমাৰ লগত জলকীয়া চেলেঞ্জটো কৰি আৰু তুমি 29টা পাৰিলা খাবলৈ মোৰ চাইছেনে তিনিটা খায়ে মোৰ একেবাৰে বেণ্ড বাজি গৈছে কি ক'ম আৰু গতিকে ভিডিঅ'টো চাব আৰু এনেকুৱা আমি কমেণ্ট ভাল এণ্ড ছাবস্ক্ৰাইব আৰু ভাল চেলেঞ্জ কৰিম আমি হয় নাই আৰু পিছলৈ আৰু জলকীয়া চেলেঞ্জ নকৰোঁ কৃষ্ণহে বোলো আৰু মই পাৰিম তুমি পাৰিবা মই নোৱাৰোঁ মই পাৰিম জলকীয়া চেলেঞ্জ নেখেলোঁ আৰু তিনিটা খাই মই একেবাৰে দৌৰি গৈ চেনি অলপ লৈ খাই দিছোঁ এতিয়াও কিন্তু মোৰ পূৰা হেৰি হৈ আছে কি ক'ম আৰু চ' শুভেচ্ছা থাকিল বহুত আৰু আগবাঢ়ি যোৱা চ' ভাল লাগিল থেংক ইউ আৰু মোৰ লগত এই ভিডিঅ'টো কৰাৰ কাৰণে বহুত ধন্যবাদ থাকিল তোমালৈ এনেদৰে আগবাঢ়ি যোৱা জলকীয়া খাই আৰু আগলৈ আপোনাৰ লগত কাম কৰিম বুলি আশা থাকিল হয় নেকি আকৌ নেক্সট চেলেঞ্জটো আমি বেলেগ খেলিম আকৌ ঠিক আছে জলকীয়া নহ'ব তেতিয়া আকৌ মই বেলেগ খেলিম কোনো কথা নাই ফুড চেলেঞ্জ কৰিম তেতিয়া ঠিক আছে ডান ঠিক আছে ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভাল লাগিছে কি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু কি ভিডিঅ' বিচাৰে কমেণ্ট দিব হা কি ভিডিঅ' বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট দিব জনাব ধন্যবাদ লাভ ইউ অল জয়া খম